প্ৰথমতে কেৰাহীত তেল দি ল'ব, তাৰ পাছত দিব পিঁয়াজ, তেজপাত আৰু কেইটামান পাঁচফোৰণ। আৰু পিঁয়াজখিনি দি তাৰ পাছত লৰাই দিব। আজি মই বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংস বিলাহী লগত। কেনেকুৱা লাগে কমেণ্ট কৰি জনাব, আৰু আপোনালোকেও এবাৰ খাই চাব বনাই। এতিয়া পিঁয়াজখিনি লৰাই দিব। দেখিছেনে পিঁয়াজখিনি লাহে লাহে সিজিবলৈ ধৰিছে। এতিয়া ইয়াত মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ আগতে হালধি, মছলা দি দিম। মছলা দিয়াৰ পাছত মছলাখিনি সিজিবলৈ অলপ পানী দি দিব। যেতিয়া উতলিবলৈ ধৰিব নহয়, তেতিয়া তাত কেইটামান বিলাহী দি দিব। মোৰ ওচৰত বিলাহী নাছিলে, সেইকাৰণে এইকেইটাকে দিছোঁ। তাৰ পাছত ভালদৰে লৰাই দিব। খাই চাবচোন এনেকৈ কেনেকুৱা লাগে। এতিয়া লাহে লাহে উতলিবলৈ ধৰিছে, দেখিছেনে? গেছটো অলপ বঢ়াই দিব। এইখিনি চব মাংস। এতিয়া মাংসখিনি দি দিম। আৰু এতিয়া লৰাই দিব। লগত যদি দৈ আছে, দৈ দি দিলেও খাই ভাল লাগে, কিন্তু মোৰ ওচৰত এতিয়া নাই, সেইকাৰণে মই এনেকৈয়ে বনাইছোঁ। চাওকচোন বিলাহীকেইটা কিমান ধুনীয়া লাগিছে মাংসখিনিত। এতিয়া লগত নিমখ দি দিব। নিমখ নিজৰ জোখমতে, আৰু লৰাই দিব। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি মাংস ভিডিঅ'টো